ঢলা শদিয়াৰ ব্ৰিজ আহি পালোহি আৰু গুড মৰ্নিং এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। ইফালে আমাৰো ভাল। আজি হৈছে মে'ৰ 4 তাৰিখ বুধবাৰ আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 7:30। তো এতিয়া ডিব্ৰুগড়ৰ পৰা ওলাই পেলাই আমি তিনচুকীয়া যাম, টিলিঙা মন্দিৰ ঢলা শদিয়া তালে। আৰু তাৰে আগতে আমি ডিব্ৰুগড় জগন্নাথ মন্দিৰত সোমাই যাম, যিহেতু যোৱাকালি গৈছিলোঁ কিন্তু ৰাতি দেৰি হ'ল কাৰণে দৰ্শন কৰিব নোৱাৰিলোঁ। যোৱাকালি যোনে যোনে মোৰ ব্লগটো চাইছে তেখেতসকলে নিশ্চয় গম পায়। তো এতিয়া যাম। তো এতিয়া গৈ আগে ফ্ৰেছ হওঁ। এতিয়ালৈকে মই ফ্ৰেছ হোৱাই নাই, হাজবেণ্ড গৈছে ফ্ৰেছ হ'বলৈ, তেখেতে আহিলে মই যাম। তো ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰোঁ, শেষলৈকে চাব বুলি আশা থাকে। আৰু যদি ভাল লাগে ব্লগটো চাই তেনেহ'লে এটা লাইক কৰিব। ব'লক ব্লগটো আৰম্ভ কৰোঁ। তে গা পা ধুই ফ্ৰেছ হৈ আহিলোঁ, এতিয়া ব্ৰেকফাষ্ট কৰোঁ। আৰু তো ৰেডি হ'লোঁ, এতিয়া যাওঁ তিনচুকীয়া। আৰু আমি ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ হোটেলৰ। বাকী ব্ৰেকফাষ্ট কৰিলোঁ, কাৰণ আমি আজি চেক আউট নকৰোঁ, ইয়াৰ পৰা ইয়াতে থাকিম, যিহেতু বহুত দূৰ হৈ যাব। আকৌ লগতে ভাবিছিলোঁ যোৰহাট যাম বুলি, কিন্তু হাজবেণ্ডে ক'লে ইয়াতে থাকোঁ, ৰাস্তাও ইমান বেয়া, বাচ্চাকেইটালৈ অসুবিধা হ'ব যাবলৈ। তো তাৰ পৰা আহি ইয়াতে থাকিম। তো এয়া ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ। চাৰিওফালে বাগান আৰু আমি বাগানৰ মাজেদি গৈ আছোঁ।
When I'm sleeping with someone new, I just close my eyes and think of you. When I'm sleeping with someone new, I can't help myself, I wonder if you still feel the way I feel when somebody calls you mine. Are you sleeping with someone new? Someone new, when I'm sleeping with someone new, I just close my eyes and think of you. When I'm sleeping with someone. তো আমি টিলিঙা মন্দিৰ আহিলোঁ, এতিয়া পূজা চূজা দিলোঁ, টিলিঙা বান্ধিলোঁ, সূতা বান্ধিলোঁ আৰু এতিয়া প্ৰসাদ খাই আছোঁ। ইমান টিলিঙা আছে নহয় ইয়াত, নাই কমেও কোটি কোটি টিলিঙা হ'ব, দেখাই আছোঁ ৰহক। এইফালে এয়া টিলিঙা, মন্দিৰৰ চৌদিশে টিলিঙাই টিলিঙা, আনকি ৰাস্তাৰ ফালেও আছে, দেখাই আছোঁ। আৰু কোৱা হয় যে ইয়াতে টিলিঙা আৰু সূতা বান্ধিলে বোলে মনৰ কামনা পূৰা হয়, কিবা যদি বিষ থাকে ইয়াত পৰিলে পূৰা হয়। তো মনৰ কামনা এটা কৰিছোঁ, ভোলে বাবাই কৰে যাতে মনৰ কামনাটো পূৰা হয় মোৰ। আৰু যিহেতু ৰাস্তাৰ লগতে গাড়ীৰ আৱাজ পাই আছোঁ চাগে, বিৰাট ধুনীয়া পৰিৱেশ। দেখিছে চবফালে টিলিঙা। তো ওলাওঁ আৰু ইয়াৰ পৰা, এতিয়া ইয়াৰ পৰা যাম ঢলা শদিয়া। তো চাই থাকিব আপোনালোকে। আৰু ইয়াতে মন্দিৰৰ বাহিৰতো টিলিঙা বান্ধা আছে। আমি এতিয়া গৈ আছোঁ ঢলা শদিয়া যাম, দেখাই আছোঁ ৰহক মন্দিৰৰ বাহিৰতো কিমান মানুহে টিলিঙা বান্ধা আছে। Knowing your body feels so tired to get out of bed. You put your heart on a letter to chase it away. Got sad and it's all because of you. Hey, what's gonna give you more time forever? Know what they say, এই চব কিমান টিলিঙা। only time will tell. You know what they say. এই যে ইয়াৰ পৰা ঢলা শদিয়া কিমান দূৰ? When I'm sleeping with someone new, I just close my eyes and think of you. When I'm sleeping with someone new, I can't help myself, I wonder if you still feel the way I feel. Are you sleeping with someone new? Someone new, someone. Talking about my bed as like it ever mattered. You threw it away, and now you're looking back, wishing that we got buried. Know what they say, only time will tell. Knowing your body feels so tired to get out of bed. You put your heart on a letter to chase it away. Got sad and it's all because of you. Hey, what's gonna give you more time forever? Know what they say, only time will tell. You know what they say. তো এয়া আমি ঢলা শদিয়া ব্ৰিজ আহি পালোহি, আৰু ইমান ধুনীয়া পৰিৱেশ নহয় ইয়াৰ। আৰু এতিয়া যেতিয়া আহিছোঁ চবফালে পৰা বাগানৰ মাজেদি আহি আছিলোঁ, আৰু সেইফালে হৈছে সেয়া দেখা পাইছে চাগে, সেয়া অৰুণাচল হয়, সেইটো চাইডে অৰুণাচলৰ পাহাৰ। ট্ৰাক এখন আহি আছে ৰহক, নহ'লে কথা শুনা নাপাব। তো সেইটো চাইডে সেই অৰুণাচলৰ পাহাৰ, আৰু পাহাৰৰ ওপৰেদি ডাৱৰ ধুনীয়াকৈ গৈ আছে। ইমান ভাল লাগিছে নহয় চাই পেলাই, মানে বিৰাট ধুনীয়া পৰিৱেশ। আপোনালোকো দেখাই আছোঁ বাৰু, চাই থাকক। কিমান দূৰ দেখাব পাৰোঁ নাজানো ভালদৰে, যিহেতু ড্ৰোন শ্বট ল'লে বেছি ভাল হ'লহেঁতেন ইয়াত, আৰু প্লাছ মোৰ কেমেৰা কোৱালিটি ইমান ভাল নহয়, যিহেতু মোবাইলৰ কেমেৰাৰ পৰা কৰি আছোঁ। তথাপিও যিমান দূৰ পাৰোঁ দেখাইছোঁ, যদি ভাল লাগে এটা লাইক কৰিব। উৰি গৈছে
অলপ আগতে বেছি ভাল লাগি আছিলে ৰ'দটো নাথাকোঁতে ন এতিয়া ৰ'দটো আকৌ অলপ ওলাইছে অলপ আগতে পূৰা ডাৱৰীয়া হৈ গৈছিলে এতিয়া আকৌ ৰ'দ ওলাইছে ঢলাশদিয়া ব্ৰিজ চাই এতিয়া লাঞ্চ কৰিব সোমাইছোঁ ঢলাশদিয়া ব্ৰিজখন পাৰ হৈ এখন হোটেল পালোঁ তাতেই সোমাইছোঁ আৰু সেয়া লাঞ্চ অৰ্ডাৰ কৰিলোঁ বনাই আছে ৱেডাৰটো খুবেই ধুনীয়া কৰি আহিছে ৰাতিপুৱা ৰ'দ আছিলে এতিয়া অলপ ডাৱৰীয়া ডাৱৰীয়া বতাহ মাৰি আছে আৰু বিৰাট ভাল লাগিছে চব মানে তিনচুকীয়া মানে গোটেইখন চাৰিওফালে বাগিচাৰে ভৰা চাহৰ বিৰাটেই ভাল লাগিছে আৰু এতিয়া লাঞ্চটো কৰি লওঁ তাৰপিছত আকৌ অলপ পিছত লগ পাই আছোঁ বহুত ভাল লাগিছে ফ্ৰেণ্ডছ কালিৰ ব্লগটো কণ্টিনিউ কৰা নহ'ল তাৰ পৰা আহি পেলাই ইমানেই ভাগৰ লাগিলে অলপ ৰেষ্ট ল'লোঁ তাৰপিছত ডিনাৰ চিনাৰ কৰিলোঁ হোটেলৰ ৰুমতে তাৰপিছত সোনকালে শুই গ'লোঁ কালি আকৌ ৰাতিপুৱা আজি উঠি ফ্ৰেছ ট্ৰেছ হ'লোঁ অলপ আগত ব্ৰেকফাষ্ট কৰিলোঁ এতিয়া ৰেডি হৈছোঁ যাব ওলাইছোঁ ডিব্ৰুগড়ৰ পৰা তো লগতে এই ব্লগটো ইমানতে শেষ কৰোঁ আকৌ নেক্সট ব্লগৰ সৈতে পিছত লগ পাম আৰু এই ব্লগটো চাই যদি ভাল লাগিল এটা লাইক কৰিব লগতে কমেণ্ট কৰি জনাব নাপাহৰিব কেনেকুৱা লাগিলে আৰু যিসকলে নতুনকৈ চাই আছে যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তাইলৈ আহিছোঁ